নমস্কাৰ প্ৰিয় শ্ৰোতা, আজি আপোনালোকক শুনাবলৈ লৈছোঁ কবি প্ৰণৱ কুমাৰ বৰ্মনৰ এটি সুন্দৰ কবিতা। সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ। পাঠ অমৃত বৰদলৈ। তুমি সাগৰিকা বৰদলৈ কুশলে আছাতো? তোমাৰ বাবে মোৰ শব্দৰ দুহাতত গজি উঠে হুমুনিয়া। পাণবজাৰলৈ নাযাবা সন্ধিয়া, সান্ধ্য আইনেৰে মাতাল দীঘলী পুখুৰীৰ পাৰ। অশ্লীল হৈ পৰিব পাৰে তৰাবোৰ, কিমান অশান্ত বতাহ নিশান্তৰ কামনা। সাগৰিকা, তুমিতো জানাই মই প্ৰেমিক চৰাই। তোমাৰ অভিমানৰ পুখুৰী সিঁচি মই লৈ আহিম দৰিকণা, মোৰ একুৰিয়ামত নাচিবহি। মই দৰিকণা ধৰিবলৈ বৰশী নাবাওঁ, তোমাৰ দুখৰ পোচাক ধুবলৈ মই ধুবা হওঁ। তুমি কি ভাল পোৱা গৰমত? চিত্ৰা, মিৰিণ্ডা নে পেপচি, থামছ আপ? আমেৰিকা আমাৰ বাবে ঘৃণনীয় শব্দ। ঘোলা পানীত কলেৰা খাই যৌৱন প্ৰাপ্ত মোৰ দেশৰ অযুত শৈশৱ। তুমি কি ভাল পোৱা, মেডোনা নে মাইকেল জেকচন? মোক বধিৰ কৰি পেলোৱা সাগৰিকা। সেই চিঞৰ বুভুক্ষু মানুহৰ মই সহিব নোৱাৰোঁ। আশীৰ দশকৰ মাজেৰে খোজকাঢ়ি অহা প্ৰতিজন মানুহক সোধা বেত্ৰাঘাতৰ সংজ্ঞা। আইসকলক সোধা তেওঁলোকক কিমানবাৰ উলংঘ কৰা হৈছিল অন্ধকাৰত। চোলাৰ জেপত যেতিয়া লৈ ফুৰোঁ হৃদয় ৰঙৰ এটি খাম, বন্ধুসকলে জোকায়, কিয় লৈ ফুৰা ৰেচনৰ কাৰ্ড? তেওঁলোকেতো নাজানে তাত লিখা থাকে বসন্ত আৰু প্ৰেমৰ ঠিকনা। তুমি চিচিফাছৰ সাধু শুনিছানে? স্পাৰ্টাকাছৰ? কিদৰে মাংস খাওঁ বুলি ছাগলীৰ মূৰটোলৈ উভতে শিক্ষক বায়ৰন। টিভিত মৰে খেতিয়ক কিডছ, উটনা চেলি নিৰুদিষ্ট হয়। মহানগৰীত মৌন বুদ্ধ, মৃত ঈশ্বৰ, ক্ৰুচবিদ্ধ যীশু। তুমি শিকমতক কেতিয়াবা হাত দুখন খুজিছানে? লৰকাক, নেৰুদাক? খাবা, খোৱা মোৰ হৃদয় ৰচিয়াৰ ভটকা। খাই জানোচা হাঁহে খিলখিলাই তোমাৰ হৃদয়ৰ এপাহ খৰিকা যায়। মই ধূমপান কৰোঁ, ই মোৰ নিচা। তুমি এটা গানৰ চিগাৰেট। লগ পালে মোৰ দেউতাক সুধিবা, তেওঁৰ নিচা পথাৰৰ সেউজীয়া, অৰণ্যৰ দুখ শোষণৰ ভৰত তেওঁ এজন কোজা মানুহ। সাগৰিকা, দুখৰ অৰণ্য নাথাকিলে ক'ত আহি জিৰাবহি সুখৰ চৰাই? এদিন তুমিও গুচি যাবা মোৰ হৃদয়ৰ ৰক্ত জবা ছিঙি, জালুকবাৰী নাইবা গৃহিণী। দুখৰ বতাহতো যদি উৰি থাকে তোমাৰ হাঁহিৰ নিচান, নতুন দিনৰ আং চাং চুকি দি যাবা মোৰ কলমত তেজৰ চিয়াহী, বাৰুদৰ আখৰ লিখিম। তুমি সাগৰিকা বৰদলৈ কুশলে আছাতো?